মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচন দেওবাৰে 4 বজাত অন্ত পৰি নিৰ্বাচনী প্ৰচাৰ মেঘালয়ৰ 60টা আৰু নাগালেণ্ডৰ 59টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন নাগালেণ্ডৰ স্পৰ্শকাতৰ দুখন জিলাত সান্ধ্য আইন জাৰি আজি দুপৰীয়াৰ ভাগত স্বগৃহ পাবহি শ্ৰীদেৱীৰ নশ্বৰতে সম্পন্ন হৈছে মৰণোত্তৰ পৰীক্ষা ডুবাইত মৃতদেহ চমজাই দিয়া আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে ব্যক্তিগত বিমানযোগে অনা হ'ব শ্ৰীদেৱীৰ নশ্বৰতে ডিমৌত প্ৰায় 1.5 কেজি ওজনৰ গড়ৰ খৰ্গ উদ্ধাৰ গ্ৰেপ্তাৰ এটা সৰবৰাহকাৰী খৰ্গৰ লগতে উদ্ধাৰ হৈছে নকল সোণৰ টুকুৰা আৰু জাল নোট প্ৰস্তুত সামগ্ৰী আৰু বৰপেটাত হোলী উৎসৱৰ প্ৰস্তুতি তুংগত 28 ফেব্ৰুৱাৰীৰ পৰা বৰপেটা সত্ৰত 5 দিনীয়া হোলী উৎসৱ হোলী গীতেৰে মুখৰ সত্ৰনগৰীৰ আকাশ বতাহ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱৰ প্ৰস্তুতি फेस क्रीम ताकि फेस रहे ब्राइट और स्किन भी हो टाइट মহানগৰী গেষ্ট হাউচত আৰক্ষীৰ অভিযান জুৱাৰ সামগ্ৰী নগদ ধন জব্দ কৰা হৈছে 7টা জুৱাৰীক আটক কৰিছে আৰক্ষীয়ে যোৰহাট আৰক্ষীৰ জালত এজন যুৱক উদ্ধাৰ মাৰণাস্ত্ৰ মুম্বাই পাবহি চিৰসেউজ অভিনেত্ৰী শ্ৰীদেৱীৰ নশ্বৰতে দেওবাৰে ডুবাইত সম্পন্ন মৰণোত্তৰ পৰীক্ষা ভিলে পাৰ্লেট সম্পন্ন হ'ব শেষকৃত্য বিয়লি ভাগতহে নশ্বৰতে আহি পোৱাৰ সম্ভাৱনা কাইলৈ পুৱা ৰাজ্যৰ নিৰ্বাচন 2 ৰাজ্যৰ নাগালেণ্ড আৰু মেঘালয়ৰ নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা 2 ৰাজ্যৰ শান্তিপূৰ্ণ ভোট গ্ৰহণৰ বাবে সাজু ৰাজ্য প্ৰশাসন গুৱাহাটী মহানগৰী ব্যৱসায়িক প্ৰতিষ্ঠানত জুইত খ্ৰীষ্টান বস্তিৰ ফাৰ্ণিচাৰ হাউচৰ অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতি আৱাসীৰ মাজত হাহাকাৰ এই পৰ্যন্ত জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ আৰু বাৰে চহৰীয়া ভাওনাৰ বাবে উদুলি মুদুলি জামুগুৰি হাট দিন ৰাতি একাকাৰ কৰি কোকামুৰা পথাৰত চলিছে ব্যাপক আয়োজন বাৰে চহৰীয়া ভাওনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ মহানগৰী ৱালফোৰ্ডত অগ্নিকাণ্ড এখন ফাৰ্ণিচাৰ দোকানত অগ্নিকাণ্ডৰ সূত্ৰপাত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি সম্পূৰ্ণৰূপে নষ্ট শিৱসাগৰৰ ডিমত গড়ৰ খৰ্গসহ এজন গ্ৰেপ্তাৰ লোকজনৰ পৰা উদ্ধাৰ নকল নোট তৈয়াৰ কৰা কাগজৰ বান্তিল মহানগৰী শ্ৰীৰাম গেষ্ট হাউচত পল্টন বজাৰ আৰক্ষীৰ অভিযান গেষ্ট হাউচত উৎখাত হ'ল জুৱাৰ ঘাটি নগদ 22,460 টকাৰ লগতে 7 গৰাকীকৈ জুৱাৰীক আটক মানাহৰ বেকিৰত অব্যাহত বন উঠিয়াৰ সন্ত্ৰাস নৈৰ বুকুত দিনে নিশাই অব্যাহত আছে শিল খনন কাৰ্য নিধিৰাম চৰ্দাৰৰ ভূমিকাত বন বিভাগ আৰু আজি কিছু সময়ৰ পিছতে পঞ্চমতত বিলীন হৈ যাব চিৰসেউজ অভিনেত্ৰী শ্ৰীদেৱীৰ নশ্বৰতে অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত মুম্বাইত সম্পন্ন হ'ব মোহময়ী অভিনেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া মহানগৰ খ্ৰীষ্টান বস্তিত পুৱাই অগ্নিকাণ্ড এখন ফাৰ্নিচাৰ দোকানত লাগিল জুই বিস্তৰ ক্ষতিসাধন মহানগৰীৰ শ্ৰীনগৰত জুৱাৰ ঘাটিত আৰক্ষীৰ অভিযান জুৱা আৰু অনৈতিক কাৰ্যত লিপ্ত 11 জন লোকক আটক মহানগৰী হাতীখিলা জঘন্য কাণ্ড এগৰাকী 6 বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন আৰক্ষীক গতালে লম্পট যুৱকক আৰু আজি সম্পন্ন হ'ব মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ শেষকৃত্য ডুবাইৰ পৰা ব্যক্তিগত বিমানেৰে অনা হ'ব মৃতদেহ শেষ বিদায় জনাব অলেখ অনুৰাগীয়ে আজি দেশলৈ অনা হ'ব প্ৰয়াত বলিউড তাৰকা শ্ৰীদেৱীৰ নশ্বৰতে মুম্বাইত সম্পন্ন হ'ব অন্ত্যেষ্টিক্ৰিয়া হাতীগাঁৱত ব্যৱসায়ী হত্যাত ধৃত ছবিকুল গুৱাহাটীত বহু হত্যা লুণ্ঠনৰ ঘটনাত জড়িত ইপিনে মহানগৰীত যোৱা 24 ঘণ্টাত মহিলাসহ 3জন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কংগ্ৰেছত অন্তৰ্গণ্ডলৰ জুই ৰাজীৱ ভৱনত অনিল ৰাজাৰ উপস্থিতিতে তেওঁৰ নিলম্বনৰ বাবে বিক্ষোভ ৰকিবলৈ সমৰ্থকৰ আৰু সেই সময়তে উপস্থিত কেন্দ্ৰীয় নেতা গোলাম নবী আজাদৰ ভাষ্য কংগ্ৰেছৰ দিনত ব্লক পৰ্যায়ত দুৰ্নীতি হ'লেও বৰ্তমান দুৰ্নীতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৈছে বিতৰ্ক আৰু কেলেংকাৰীৰ মাজত মহা সংকটত পাপনৰ গানৰ কেৰিয়াৰ পাপনক চিৰদিনৰ বাবে নিষিদ্ধ